फ्रेंड्स की खबर आशा करूँ सकलोरे ভাল तो আজি ভিডিওটোৰ টপিকটো হৈছে যে আমি সকলোৱে টায়াৰ নিশ্চয় দেখিছো কিন্তু কেতিয়াবা ভাবিছুনে যে টায়াৰৰ কালাৰ ব্লেক কিয় হয় হয়তো এতিয়া আপোনালোকে জানিবলৈ এক্সাইটেড যে কিয় ব্লেক হয় গতিকে সেই বিষয়ে আমি আজি ভিডিওটোত আলোচনা কৰিম কিন্তু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব তো দেৰি নকৰাকৈ ফটাফট ভিডিওটো ষ্টাৰ্ট কৰো টায়াৰৰ কালাৰ ব্লেক কিয় হয় হেতু জনাৰ আগত আপোনালোকে জানিব লাগিব যে টায়াৰ কি বস্তুৰে গঠিত হয় তো টায়াৰ গঠিত হয় বা বনোৱা হয় নেচাৰেল ৰাবাৰ আৰু সিন্থেটিক ৰাবাৰ ইউজ কৰি কিন্তু অনলি নেচাৰেল আৰু সিন্থেটিক ৰাবাৰ ইউজ কৰি বনোৱা টায়াৰ বিলাকৰ সফটনেসটো অত্যাধিক বেছি হয় যাৰ ফলত ইয়াৰ লোড ক্যাৰিং ক্যাপাসিটিটো খুব কম হয় অৰ্থাৎ ই বহুত বেছি ওজন বজা কৰিয়াব নোৱাৰে লগতে ই অতি সোনকালে ঘহনি খাই ইয়াৰ পিস্ততলিটো নষ্ট হৈ যায় তো এনেবোৰ প্ৰবলেমৰ সলিউশন হিচাপে আমাৰ মাজত আহি পাল কাৰ্বন ব্লেক আৰু এই কাৰ্বন ব্লেকেই নেচাৰেল আৰু সিন্থেটিক ৰাবাৰৰ লগত লগ হৈ টায়াৰক হাৰ্ড কৰি তোলে মজবুত কৰি তোলে যাৰ ফলত ই অতি সোনকালে গৰম নুঠে আৰু ইয়াৰ যেটো ঘহনি খাই বেয়া হোৱা সময়সীমাটো হেইটো বৃদ্ধি পায় অৰ্থাৎ অতি সোনকালে ঘহনি খাই নষ্ট হৈ নাযায় ব্লেক কালাৰৰ এই কাৰ্বন ব্লেকক হোৱাইট কালাৰৰ নেচাৰেল ৰাবাৰৰ লগত মিক্স কৰিলে ইয়াৰ আউটপুটটো ব্লেক কালাৰ ওলায় সেইভাবে আমাৰ টায়াৰৰ কালাৰবোৰ ব্লেক হয় অৰ্থাৎ যদিও নেচাৰেল ৰাবাৰৰ কালাৰ হোৱাইট হয় তথাপিও কাৰ্বন ব্লেকৰ ইউজৰ বাবে টায়াৰৰ কালাৰবোৰ সদায় ব্লেক কালাৰৰ হয় এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে টায়াৰৰ কালাৰ কিয় ব্লেক হয় গতিকে ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক তো ঠিক আছে ফ্ৰেন্ডছ নাও বাই বাই টেক কেয়াৰ